নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমাৰ ঘৰলৈ আহিছে আসাম ৰক চেনেলৰ জনপ্ৰিয় ইউটিউবাৰ তামুলী দা কমেডি ভিডিঅ' যিহেতু বনায় তেখেতে আজি মই কিছুমান তেখেতৰ পৰামৰ্শ ল'বলৈ আগবাঢ়িছোঁ ইউটিউবাৰ চেনেলৰ বিষয়ে আপোনালোকে তামুলী শুধৰাই ল'ব হৈ যাব নমস্কাৰ আজি তোমাৰ নামটো মোৰ নাম প্ৰস্তুতি বৰা প্ৰস্তুতিয়ে বৰ্তমান ইউটিউবৰ চেনেল এটা খুলিছিল আপোনালোকক আগবঢ়াব আৰু আপোনালোকে সহায় সহযোগ কৰিব আশা ৰাখিছোঁ প্ৰস্তুতি মোৰ কাষতে আছে পৰিস্থিতি মানে কি হ'ল কিছুমান ঘৰৰ অসুবিধা গতিকে ইউটিউবৰ চেনেলটো বন্ধ হৈ আছে আৰু তাৰমানে ইউটিউবৰ চেনেলৰ বিষয়ে তাক কোনো শিকাই লোৱা নাই আৰু ইউটিউবৰ চেনেলৰ পৰা কোনো মানুহে কোৱা নাই আজি হঠাৎ মই আহি কথা লাগি মই ইউটিউবৰ চেনেলটো আগবাঢ়িছোঁ আৰু এই মেছেজৰ যোগেদি মই আজি তেখেতৰ এড্ৰেছ পত্ৰ লৈছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু মই বন্ধুহঁতক খাটিছোঁ যাতে তেওঁ চেনেলটো আগবঢ়াই নিব আৰু মই গধূলিলৈ নিউজ 18 চেনেলক মই কথাটো জনাম নিউজ 18 জনাই দিব মই 7টা বজাত আজি মই তেওঁ এড্ৰেছ পত্ৰ লৈছোঁ মই জনাই দিম এতিয়া কোনজন খুলিছিলে কেতিয়া খুলিছিলে মই আশা ৰাখিছোঁ যাতে ইউটিউবৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব তেওঁ ছাবস্ক্ৰাইব টুটেলি কম আৰু অসমবাসী ৰাইজে আপোনালোকে সহায় সহযোগ কৰিব তেওঁ একো নাজানে বৰ্তমান তেওঁ কামো কৰিব লাগে আৰু পঢ়িও আছে আৰু তেওঁ মানে বোৱাৰী হ'ল নতুনকৈ পটককৈ বৰ্তমান কিছুমান কথা কৰিব অসুবিধা তেওঁ ওলাই যাবলৈ বিশেষ অসুবিধা ৰাজবহন এখন নাই আৰু তেওঁ কি কৰিব ক'তো ভিডিঅ' দিবলৈ তেওঁ জেগা নাই আৰু তেওঁ মানে ভিতৰতে খুলি পেলাই এটা চেনেল ৰাখাইছে অসমৰ ৰাখাইছে যাতে বুজি পায় আৰু বন্ধু বান্ধৱে বুজি পায় আৰু লগৰ যিখিনি বন্ধু বান্ধৱ ইউটিউবাৰসকল আছে তেওঁলোকে যাতে নজনাটো তেওঁ মেছেজৰ যোগেদি আজি তাৰিখৰ পৰা আজি 7 তাৰিখ এই 7 তাৰিখৰ পৰা তেওঁক যিটো নাজানে আপোনালোকে মেছেজ দি বুজাই দিব নমস্কাৰ।